নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। তোমালোকলৈ লিষ্ট আহিছে, লগতে তোমালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুতেই এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। তোমালোকে গুৰুত্ব সহকাৰে চাই থাকা। যদিহে তোমালোকে ভিডিঅ'টো স্কিপ কৰি চোৱা তেতিয়াহ'লে তোমালোকে কোনোধৰণৰ বুজি নাপাবা আৰু পিছত তোমালোকৰ সমস্যাটো আহিব। সেইকাৰণে কৈছোঁ, বহুতেই যিহেতু সুধি আছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাট অফ লিষ্ট মাৰিবনে নামাৰে, লগতে তোমালোকৰ কোনখিনি ভেকেঞ্চিৰ এক্সামটো হ'বলৈ গৈ আছে সেইটো মই জনাই আছোঁ। তোমালোকে গুৰুত্ব সহকাৰে চোৱা, পুনৰবাৰ কৈছোঁ। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ যিহেতু বহুতেই ভাল খবৰ আহিছে, লিষ্টখন ইতিমধ্যে পাব্লিছ হৈ গৈছে আৰু সেইটো মই জনাম। এতিয়া মই ক'ব লাগিছোঁ যিখিনি তোমালোকৰ 02/04/2023 এক্সামটো হ'বলৈ গৈ আছে, কোনকেইটা ভেকেঞ্চি তোমালোকৰ এক্সামটো হ'বলৈ গৈ আছে মই জনাই আছোঁ। তোমালোকে গুৰুত্ব সহকাৰে চোৱা। যিহেতু তোমালোকৰ 02/04/2023 এক্সামটো হ'বলৈ গৈ আছে, যি নেকি তোমালোকৰ কম্বাইন ৰিটেন এক্সাম হ'বলৈ গৈ আছে, CWT এক্সাম হ'বলৈ গৈ আছে তোমালোকৰ। আৰু এক্সামটো হ'ব তোমালোকৰ 10 AM পৰা তোমালোকৰ 12 noon, তোমালোকৰ 10টাৰ পৰা 12টালৈ তোমালোকৰ এক্সামটো চলিব। আৰু এই কোনখিনি ভেকেঞ্চি হ'ব সেইটো মই জনাই আছোঁ। যিখিনি তোমালোকৰ প্লেণ্টান কামাণ্ডাৰ ভেকেঞ্চি আছিল, যি নেকি তোমালোকৰ 4 পোষ্ট আছিল, 4টা ভেকেঞ্চি আছিল। আৰু যিখিনি তোমালোকৰ এছিষ্টেণ্ট জেলাৰ ভেকেঞ্চি আছিল, 32টা ভেকেঞ্চি আছিল। আৰু যিখিনি তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ তোমালোকৰ ভেকেঞ্চি আছিল 264। আৰু এই ভেকেঞ্চিসমূহ যিহেতু তোমালোকৰ PST and PT হৈ গৈছে। নেক্সট তোমালোকৰ যিটো ছাব ইনস্পেক্টৰ তোমালোকৰ AB ভেকেঞ্চি আছিল, 42 ভেকেঞ্চি আছিল, মানে কামাণ্ডো বেটেলিয়নৰ হয়। আৰু নেক্সট তোমালোকৰ যিখিনি ছাব ইনস্পেক্টৰ APR আণ্ডাৰ আছিল ভেকেঞ্চি 16 ভেকেঞ্চি। আৰু যিখিনি তোমালোকৰ ছাব ইনস্পেক্টৰ UB ভেকেঞ্চি আছিল, যি নেকি তোমালোকৰ 17টা ভেকেঞ্চি আছিল, 17টা ভেকেঞ্চি আছিল। নেক্সট তোমালোকৰ যিখিনি ছাব ইনস্পেক্টৰ তোমালোকৰ হিলছৰ ভেকেঞ্চি আছিল, 5 ভেকেঞ্চি আছিল। এই ভেকেঞ্চিসমূহ তোমালোকৰ এক্সামটো হ'বলৈ গৈ আছে একেলগে, তোমালোকৰ কম্বাইন কমন ৰিটেন এক্সাম হ'বলৈ গৈ আছে। আৰু যি নেকি তোমালোকৰ এই ভেকেঞ্চিসমূহ এপিক কাৰ্ড দিবলৈ গৈ আছে ৰিটেন এক্সামৰ 20/03/2023 পৰা তোমালোকক পাব্লিছ কৰি দিব। আৰু তোমালোকে ডাউনলোড কৰিব পাৰিবা সেইদিনাৰ পৰা। আৰু যি নেকি তোমালোকৰ টাইমটো দিয়া হৈছে 11 AM পৰা তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকৰ 11টা চেণ্টাৰত এক্সামটো হ'বলৈ গৈ আছে। এতিয়া তোমালোকৰ এটা সমস্যা আহিছে যে যিখিনি তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আৰু PST and PT হৈ গৈছে, সেই ভেকেঞ্চিসমূহ তোমালোকৰ যিটো ফিজিকেল কাট অফ লিষ্ট আছে সেইটো মাৰিব নে নামাৰে, নিশ্চয় মাৰিব। তোমালোকে হয়তো আজি বা অহাকালিলৈ মাৰি দিব, তোমালোকে কোনো চিন্তা কৰিব নালাগে। তোমালোকৰ যিখিনি 264 ভেকেঞ্চি আছিল, সেই ভেকেঞ্চিসমূহ তোমালোকৰ কাট অফ লিষ্ট মাৰিব নিশ্চয়, তোমালোকে কোনো চিন্তা কৰিব নালাগে। তোমালোকে হয়তো বহুতে ভাবিছা যে সকলোৱে এক্সাম দিব পাৰিব নেকি, সেইটো তোমালোকে ভুলকৈ ভাবি আছা। তোমালোকৰ কাট অফ লিষ্টটো মাৰিব আৰু যিসকলৰ কাট অফটো মিলিব তেওঁলোকেহে পাৰিব, মানে তেওঁলোকে সুযোগটো পাব। যিসকলে ফৰেষ্টাৰ গ্ৰেড 1ত PST and PT দিছিলা 264 ভেকেঞ্চিৰ, আৰু বাকীবোৰ ভেকেঞ্চিৰ কাৰণে তোমালোকে নিশ্চয় এক্সাম দিব পাৰিবা। যিহেতু প্ৰথমে তোমাৰ ৰিটেন এক্সামেই হ'ব এইখিনি ভেকেঞ্চিৰ কাৰণে। আৰু যিহেতু তোমালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ প্ৰথমে PST and PT হৈছে, সেই লিষ্টখন মাৰিব তোমালোকৰ নিশ্চয়। সেই লিষ্টখনত যিসকলৰ কাট অফটো মিলিব তেওঁলোকেহে পাৰিব, মানে তেওঁলোকে সুযোগটো পাব এক্সামটো দিবলৈ কাৰণে। ইয়াৰ লগতে তোমালোকৰ আৰু এটা সমস্যা আহিছে, এই সমস্যাটো তোমালোকক সমাধান কৰি দি আছোঁ। যিখিনি তোমালোকৰ ভেকেঞ্চি ফৰেষ্ট গাৰ্ড আছে বা ফৰেষ্ট বেটেলিয়ন আছে, সেই ভেকেঞ্চিসমূহৰো তোমালোকৰ 2 তাৰিখে এক্সামটো হ'ব নেকি, এইটো বহুতেই ভাবি আছা। কোনো ধৰণৰ তোমাৰ 2 তাৰিখে নহয়, তোমালোকৰ হয়তো 2 দিন পিছুৱাই হ'ব। কিন্তু তোমাৰ কাট অফ লিষ্টটো অতি সোনকালে মাৰিব তোমালোকৰো। আৰু তোমালোকৰ কিন্তু কম্বাইন কমন ৰিটেন এক্সামে হ'বলৈ গৈ আছে, তোমালোকে কিন্তু এইটো সাজু হোৱা। সেইকাৰণে কৈ আছোঁ, মই তোমালোকক আগতে কৈছিলোঁ যে তোমালোকৰ কম্বাইন কমন এক্সামটো হ'ব বুলি, 1 মাহ আগতে মই কৈ আছিলোঁ, কিন্তু সেইটো সঁচাই হৈ গ'ল। যি কি নহওক তোমালোকৰ লিষ্টটো মাৰি দিব, PST and PT তোমালোকৰ কাট অফ লিষ্টটো মাৰি দিব। তোমালোকে সাজু হৈ থকা। যিটো অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে ASLPRB, তাত চেক কৰি থাকিবা। নিশ্চয় তোমালোকক কোনদিনা পাব্লিছ কৰি দিয়ে ঠিক নাই। এতিয়া তোমালোকৰ এটা ভাল খবৰ দিব ওলাইছোঁ, কিছুমানৰ কাৰণে ভাল খবৰ আৰু কিছুমানৰ কাৰণে বেয়া খবৰ। তোমালোকৰ এখন লিষ্ট আহিছে, লিষ্টখন ক'ৰ পৰা আহিছে সেইটো মই জনাই আছোঁ। যি নেকি তোমালোকে SSC ফালৰ পৰা আহিছে, নিশ্চয় দেখাই পাইছা। যি নেকি ইয়াত উল্লেখ কৰিছে তোমালোকৰ প্ৰফেশ্যনেল এলিজিবল এণ্ড ৰিজেক্টেড লিষ্ট অফ কেণ্ডিডেট লিষ্টিং টু এডভাৰটাইজ নং ফেজ 10 2022 চিলেকশ্যন পষ্ট। যিখিনি তোমালোকৰ 2022 ফেজ তোমালোকৰ 10ৰ আছিল, সেই 10ৰ তোমালোকৰ লিষ্ট এখন পাব্লিছ কৰিছে। আৰু সেই লিষ্টখনত তোমালোকৰ কিছুমানৰ হয়তো একচেপ্ট হৈছে আৰু কিছুমানৰ হয়তো ৰিজেক্টেড হৈছে। আৰু কাৰ একচেপ্ট হৈছে কাৰ ৰিজেক্ট হৈছে তোমালোকে চেক আউট কৰি ল'বা। আৰু সেই লিষ্টখন মই দি দিম তোমালোকৰ তলৰ ডেছক্ৰিপশ্যনত, তোমালোকে চেক আউট কৰি ল'বা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।